নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ সঞ্জীৱ ব্লগ চেনেললৈ স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। তো আজি আপোনালোকক মই দেখাই আছোঁ কাজিৰঙাৰ কিছুমান দৃশ্য। তো এইবাৰ চাওঁ আহক পহু। তো বলক চাওঁ। এই দেখিছে ৰাজপথৰ মাজে মাজে কেনেদৰে পাৰ হৈছে। বিশেষকৈ বাৰিষাৰ দিনবিলাকত এনেদৰে পাৰ হোৱা দেখা যায়, যাৰ বাবে নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা দিব লগা হয়। তো চাওক, চাৰিওফালে পুলিচ আছে, নিৰাপত্তাৰক্ষী। তো তাৰ মাজেৰে পাৰ হৈছে পহু, যাৰ বাবে নিৰাপত্তা দিবলগীয়া হৈছে। মানে বিশেষকৈ গাড়ীবিলাক বহুত স্পীড পাৰ হয়, পাৰ হোৱাৰ লগতে বহুতো পহু গাড়ীৰ খুন্দাত নিহত হোৱা দেখা যায়, যাৰ বাবে এনেদৰে প্ৰশাসনে কৰিবলগীয়া হৈছে। তো চাওক, লকডাউন, তাতে গাড়ী মটৰ ইমান নাই, তথাপিও কিছুমান অহা যোৱা কৰি থাকে, যাৰ ফলত বহুতো পহু এনেদৰে বহুত মৃত্যুমুখত পৰিছে, যাৰ বাবে প্ৰশাসনে এনেদৰে এটা ষ্টেপ লৈছে, ভাল ষ্টেপ লৈছে। চাওক, পহুবিলাকে কি হয়, পকা ৰাস্তাত ইমান দৌৰিব বা খোজকাঢ়িব নোৱাৰে, কাৰণ সিহঁতে প্ৰকৃতিয়ে সৃষ্টি কৰিছে আৰু সিহঁতে কেৱল পথাৰৰ মাজত বা ঘাঁহ বননিৰ মাজত খোজকাঢ়ি ভাল পায়। কোনো ধৰণৰ কৃত্ৰিমতাত সিহঁতে জীয়াই নাথাকে। তো সেইবাবেই এনেদৰে কৰি দিছে চৰকাৰে, এটা ভাল পদক্ষেপ লৈছে। তো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।